চাওক ষড়যন্ত্ৰ একো নাই। আজি কংগ্ৰেছ দলে বদৰুদ্দিনৰ বকচাত উঠি যি দিছপুৰ দখলৰ যি দিবা স্বপ্ন দেখিছে এইটো কেতিয়াও পূৰণ নহ'ব আৰু অসমৰ মানুহে এইটো কেতিয়াও একচেপ্ট নকৰে। আজি প্ৰায়বোৰ কংগ্ৰেছৰ বাঘা বাঘা নেতা আজি বেলেগ দললৈ গতি কৰিব আৰম্ভ কৰিছে, কাৰণ এনেকুৱা ধৰণৰ যি ষড়যন্ত্ৰ কংগ্ৰেছৰ যি আভ্যন্তৰীণ যি মানে অৱস্থা, তেওঁলোকৰ কোনো আভ্যন্তৰীণ গণতন্ত্ৰ নাই। এটা যদি বিশেষ লবিৰ নহয় কংগ্ৰেছ দলত কোনো কথা কোৱাৰ ৰাইট নাই মিটিঙত। ইভেন মোক যোৱা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত যি পৰ্যালোচনা সভা হৈছিলে তাতে মোক কথা ক'বলৈ দিয়া নহয়, যিটো কাৰণে মই আজি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। কংগ্ৰেছ দলত কোনো গণতান্ত্ৰিক আভ্যন্তৰীণ গণতন্ত্ৰ নাই, কথা কোৱাৰ অধিকাৰ নাই, সেইকাৰণে আজি মই কংগ্ৰেছ দল পৰিত্যাগ কৰিছোঁ। BTCৰ যি প্ৰেক্ষাপট, ৰাজনৈতিক প্ৰেক্ষাপট, বিশেষকৈ BTR চুক্তিৰ পিছত ইয়াত প্ৰেক্ষাপট সম্পূৰ্ণ সলনি হৈছে আৰু অসমৰ মূলসুঁতিৰ যিবিলাক ৰাজনৈতিক দল আছে, বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে BTCৰ যি সমস্যা, এই সমস্যাটো ভালকৈ বুজিয়ে নাপায় আৰু দে আৰ ভেৰি ইনচেনচিটিভ টু দ্য ইছ্যু অফ BTC। আৰু সেইকাৰণে মই এই UPPLৰ নেতৃত্বত যি পৰিৱৰ্তনৰ যি যাত্ৰা, এই পৰিৱৰ্তনৰ যাত্ৰাত ময়ো অংশীদাৰ। আপুনি UPPLে যি পৰিৱৰ্তনৰ যি শ্লোগান দিছে, 17 বছৰৰ BPFৰ যি অপশাসন, দুৰ্নীতি, ইয়াৰ পৰা BTC ৰাইজে মুক্তি পাব বিচাৰিছে আৰু ইয়াৰ যি পৰিৱৰ্তনৰ যি যাত্ৰা, যি সংগ্ৰাম, এই সংগ্ৰামত UPPLে নেতৃত্ব দিছে আৰু সেইকাৰণে আজি UPPL যোগ দি BTCৰ পৰিৱৰ্তনৰ যাত্ৰাত মই সফল কৰিব বিচাৰোঁ।